বন্ধু বান্ধৱীসকল, আমি আজি যোৰহাটত মেলা চাবলৈ আহিছোঁ। যোৰহাটৰ কণ্টিনিউ এমাহ মেলা হৈছিলে। মেলা গৰম বন্ধত প্ৰতি বছৰে মেলা পাতে ইয়াত। আমি আহিছোঁ, আহকচোন আপোনালোককো দেখাম। ভিডিঅ'টো শেষলৈকে চাব। ছাবস্ক্ৰাইব কৰি ল'ব। চাই ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোলৈকে ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰি দিব। ব'লক যাওঁ আমি ভিতৰলৈ মেলা চাবলৈ। আপোনালোক সম্পূৰ্ণ মেলা দেখাম আজি। যোৰহাটৰ প্ৰতি বছৰে হোৱা মেলা, এই বছৰো মেলা কেনেকুৱা হৈছে আপোনালোকে চাওক। যদি কোনোবাই দেখা নাই আমাৰ যোৰহাটলৈ আহি মেলা, আমাৰ যোৰহাটত কেনেকুৱা ধৰণে মেলা হয় আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো আমি আগবঢ়াই লৈ গৈছোঁ, আপোনালোকে চাই থাকক। আমি ভিতৰলৈ আহিছোঁ, মেলা দেখাই আছোঁ, সম্পূৰ্ণ মেলা দেখাম। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। চাই ভাল লাগিলে কমেণ্ট এটা কৰিব, পাৰিলে মানে লাইক এটা কৰি দিব। আজি চবতছে ভিৰ হৈছে, মানে বহুত ভিৰ হৈছে। টিকেট কাটিলোঁ, যেনে তেনে ভিতৰত সোমালোঁ। আপোনালোকে চাই থাকক, এয়া মেলা চব ষ্টাৰ্ট হ'ল।